Hey guys, welcome back to my YouTube channel Maina Vlogs. আৰু আজি যাবলৈ আছো হাজো পোৱামক্কালৈ হাজো পোৱামক্কা দৰগা শৰীফ তাত যাম আজি আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু আজি বৰষুণো দি আছে অলপ অলপকৈ ইয়াত দেখিছে বাহিৰত বৰষুণ তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব্লগ কাকা হল পুৰা বৰষুণ দিছে এইকেইদিন খুব বৰষুণ দিয়ে আছে 2-3 দিন ধৰি গুৱাহাটীত অলপ ঠাণ্ডা পৰিৱেশটো মজা হৈছে থাকিবলৈও ভাল লাগিছে এতিয়া অলপ গৰমত বৰষুণ দিয়ে আছে সো এতিয়া বলক পোৱামক্কা দৰগাহৰ ভিতৰলৈ গৈ থাকোঁ চিপ বৰষুণ দিয়ে আছে আৰু খুব ভাল লাগিছে আজি ৰাতিপুৱাই মই ইয়ালৈ আহিছোঁ আৰু ইয়াত ধুনীয়াকৈ লিখা আছে তীৰ্থযাত্ৰীসকলক আদৰিছোঁ খুব ভাল লাগিছে পৰিৱেশটো পুৱাই আমি ইয়ালৈ আহিলোঁ আজি আৰু মই বহুত দিনৰ পৰা ভাবিয়ে আছিলোঁ পোৱামক্কা যাম বুলিকে আৰু ফাইনেলি আজি আহিও গ'লোঁ ভিতৰলৈ সোমাই আহিলোঁ আৰু এই মাজাৰটোৱে হৈছে পোৱামক্কাৰ গিয়াছুদ্দিন আউলিয়াৰ মাজাৰ চুফি সাধক শ্বেখ জালাউদ্দিন ওৰফে গিয়াছুদ্দিন আউলিয়াই কেইবাজনো আউলিয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল তেওঁৰ মৃত্যু এই স্থানতে তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয় মক্কাৰ পৰা এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল হাজোৰ গৰুৰাচালত মছজিদত স্থাপন কৰি দোৱা কৰাৰ সময়ৰে পৰা পোৱামক্কা হোৱা বুলি মানুহে কয় ইয়াৰ লগতে ইছলাম ধৰ্মাৱলম্বীসকলে পোৱামক্কা দৰ্শন কৰিলে চৌদি আৰবৰ পবিত্ৰ নগৰী মক্কা দৰ্শনৰ 1/4 পুণ্য লাভ কৰে বুলি বিশ্বাস কৰে ই হাজোৰ পঞ্চতীৰ্থৰ অন্যতম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পবিত্ৰ ইছলাম ধৰ্মৰ উপাসনাস্থলী আৰু এইফালে এইটো হৈছে পোৱামক্কাৰ মছজিদ আৰু এই পোৱামক্কাতে মক্কাৰ পৰা এপোৱা মাটি আনি পিনে ইয়াত ৰখাৰ কাৰণে পোৱামক্কা হ'ল আৰু এইটো গিয়াছুদ্দিন আউলিয়াৰ ভিতৰত মাজাৰ শ্বৰীফ আছে আৰু তেওঁৰ লগত 69জন শিষ্য আহি পিনে ইয়াৰ পৰাই ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু ইয়াত প্ৰতিটো ধৰ্মাৱলম্বী লোক আহি পিনে ইয়াত সমাবেত হয় আৰু সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰে চ' ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক আৰু এইফালে বাবু কাকাও আহিছে লগত মইতো ছেকেণ্ড টাইম আহিছোঁ আপুনি আগতেতো আহিয়ে থাকে কিমান দূৰ হয় আমাৰ জালুকবাৰীৰ পৰা ইয়ালৈকে 27 কিলোমিটাৰ ন
প্ৰতি বছৰে অসম তথা ভাৰতৰ পৰা ইয়ালৈ তীৰ্থযাত্ৰীৰ আগমন হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ইয়াত চুফী সন্ত হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন বা শ্বেখ জালালুদ্দিনৰ মৃত্যু তিথি 15 দিনীয়াকৈ উৰুছ উৎসৱ হিচাপে পালন কৰা হয়। উৰুছ উৎসৱত চুফী গীত, জিকিৰ আদি গাই আল্লাহ আৰু ইছলামৰ বাণী প্ৰচাৰ কৰা হয়। উৰুছ উৎসৱৰ সময়ত পুৱা মক্কাত মেলাও বহে। হাজোৰ পুৱা মক্কা এটি উল্লেখযোগ্য পৰ্যটনস্থলী। ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে ই অতি পবিত্ৰ স্থান। তদুপৰি অনন্য ধৰ্মৰ লোকসকলেও ইয়াক পবিত্ৰ বুলি জ্ঞান কৰে। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মোগল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্বকালত 1657 চনত লুৎফুল্লাহ চিৰাজীয়ে পুৱা মক্কা মছজিদ নিৰ্মাণ কৰাইছিল। 1682 চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰাৰ পিছতো ইয়াৰ চোৱা চিতা কৰিছিল। হাজোৰ পুৱা মক্কা দৰগাহে হ'ল অসমৰ সৰ্বপ্ৰথম মছজিদ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে শ্বেয়াৰ কৰি দিব, লাইক কৰিব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে, প্ৰথমবাৰলৈ আহিছে, তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।